বন্ধুসকল আকৌ নতুন প্ৰেছ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ৰিভিউ কৰিব গৈ আছোঁ Suzuki V Strom Sx 250 বাইকখনৰ ওপৰত। বাইকখনৰ কি ফিচাৰ্ছ আছে, মাইলেজ, টপ স্পীড, ল' ডাউন পে'মেণ্ট আৰু লগতে EMI আদি সকলোখিনি এই ভিডিঅ'টোত সামৰি লোৱা হ'ব। আৰু কোনে কোনে ইউজ কৰি আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বৰ বিশেষ দেৰি নকৰি ব'লক বন্ধুসকল তেতিয়াহ'লে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'ব লাগিব ইঞ্জিনটোৰ বিষয়ে। ইঞ্জিনটো 249cc ছিংগল চিলিণ্ডাৰ অইল কুলেড ইঞ্জিন হয় আৰু মেক্সিমাম পাৱাৰটো হৈ গ'ল 26.1 bhp 9300 rpm প্ৰডিউচ কৰে আৰু টৰ্কটো হৈ গ'ল 22.2 নিউটন মিটাৰ 7300 rpm প্ৰডিউচ কৰে আৰু টপ স্পীডটো হৈ গ'ল কোম্পানী ক্লেমৰ মতে 150 কিলোমিটাৰ আৰু মাইলেজটো হৈ গ'ল পাৰ লিটাৰ 36 কিলোমিটাৰ আৰু ফিউল টেংক কেপাচিটিটো হৈ গ'ল 12 লিটাৰ, ৰিজাৰ্ভ ফিউল কেপাচিটিটো হৈ গ'ল 2.4 লিটাৰ। গিয়াৰবক্স আমি সকলোৱে জানো 6 স্পীড গিয়াৰবক্স আৰু ব্ৰেকিং চিষ্টেমটো হৈ গ'ল ডুৱেল চেনেল ABS। টায়াৰ চাইজটো যদি চাওঁ ফ্ৰণ্টত দিছে 100/90 আৰু বেক চকাটোত দিছে 140/70 ছেকশ্যনৰ 17 ইঞ্চ হুইলৰ লগত টিউবলেছ টায়াৰ হয় আৰু ছাছপেনশ্যনটো হৈ গ'ল ফ্ৰণ্টত টেলিস্কোপিক আৰু বেক চকাটোত চুইংগম টাইপ অইল ডেম্প পেজ দিছে আৰু বাইকখনৰ অভাৰঅল ৱেইটটো হৈ গ'ল 167 kg আৰু চিট হাইট হৈ গ'ল 835 mm আৰু গ্ৰাউণ্ড ক্লিয়াৰেন্স হৈ গ'ল 205 mm। ইনষ্ট্ৰুমেণ্ট কনচল ফুল্লি ডিজিটেল হয়। তাতে পাব GPS নেভিগেশ্যন, মোবাইল কানেক্টিভিটি, কল মেছেজ এলাৰ্ট আৰু লগতে USB চাৰ্জিং পৰ্ট ফেচিলিটি আছে আৰু বহুতখিনি ফিচাৰ্ছ আছে বন্ধুসকল। এই ভিডিঅ'টোত সামৰি ল'বলৈ বহুতখিনি দেৰি হৈ যাব। এতিয়া আহোঁ লাইট ছেটআপটোৰ বিষয়ে। লাইটটো হৈ গ'ল ফুল্লি LED হয়, হেডলেম্প দেখিছে আৰু বেকলাইটটো LED, টাৰ্ম ছিগনেল হৈ গ'ল LED, সম্পূৰ্ণ LED ছেটআপ হয় আৰু ফেশ্বনেবল যোনটো হেণ্ডেল বাৰ দেখিছে, ৰাইডিং পজিশ্যনটো ভাল, ধুনীয়া ছিটিং পজিশ্যন আৰু কৰ্নাৰিংটো বহুত কমফৰ্টেবল হয়। যেতিয়া আপোনালোকে অফ ৰোডত লৈ যাব বাইকখন বহুত কমফৰ্টেবল ফিল কৰিব। এতিয়া আহোঁ অন ৰোড প্ৰাইচটো। অন ৰোড প্ৰাইচটো হৈ গ'ল 2,54,904 টকা। স্ক্ৰীণত লগাই দিছোঁ দেখিছে আৰু বাইকখন সকলোতকৈ যদি ল' ডাউন পে'মেণ্টটো দিম বুলি ভাবিছে তেতিয়া 36,000 আপোনালোকে ডাউন পে'মেণ্ট দিব লাগিব। 36,000 যদি দিয়ে 36 মাহৰ কাৰণে প্ৰত্যেক মাহৰ EMI আহিব 7,905 টকাকৈ। দুটা চাইছিলোঁ আৰু এটা ছেকেণ্ড ডাউন পে'মেণ্টটো হৈ গ'ল 1,03,300 টকা দিব লাগিব। তেতিয়ালৈকে সেইটো 36 মাহৰ কাৰণে অৰ্থাৎ 3 বছৰৰ কাৰণে প্ৰত্যেক মাহৰ EMI আহিব 5,473 টকাকৈ। এইটোৱে আছিল বাইকখনৰ ওপৰত এটা সৰু ৰিভিউ ভিডিঅ' আৰু কোনোবাই যদি ল'ম বুলি ভাবিছে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু নেক্সট কি বাইকৰ ওপৰত ৰিভিউ লাগে কমেণ্ট কৰক আৰু ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ। যদি নতুনকৈ কোনোবাই চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।